কৃষ্ণ ৰে বহু দীঘলীয়া বিৰতিৰ পাছত আপোনালোক সকলোকে স্বাগতম জনাইছো জিতুল জট টট্টু চেনেলটিৰ লগতে মোৰ অন্য এটি নতুন ভিডিঅ' লৈ পোনপ্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। তাকে আপোনালোকৰ মাজলৈ বহু দীঘলীয়া বিৰতিৰ পাছত পুনৰ কৈছো বহু দিনৰ পাছত আপোনালোকৰ মাজলৈ আহিছো। আপোনালোকক কেতিয়াবা কৈ থাকো যে ফেচবুকত ঘপককৈ ওলাই কিবা এটা কৰিছো, কিবা এটা কৰিবলৈ লৈছো। তাকে আপোনালোকে মোৰ পাছফালে দেখিছে বৰ্তমান মই সেই স্থানতে আছো, মানে মোৰ নিজৰ সেই সপোনৰ মাজত বুলি ক'ব লাগিব। ইয়াৰ পৰাই মানে আজি কৈছো এই বিহু বতৰ বিহু চাবলৈ ওলাই আছো। সেইটো কাৰণে ভিতৰলৈ গৈ নাথাকো, বৰ বিশেষ বিতংভাৱে নেদেখুৱাও, হলেও আপোনালোকক দেখুৱাই যাওঁ যে ইয়াৰ নাম দিছো জিতুল জট টট ৰিচৰ্ট। তাকে কেতিয়াবা সময় পালে আপোনালোকে আহিব, এসাঁজ খাই যাবহি, অলপ চাই যাবহি। এতিয়া দেৰি হৈছে, ভিতৰলৈ গৈ নাথাকো আৰু বাকীখিনি নেদেখুৱাও। এই আমাৰ চেনিৰাম পালেহি, ভাইসকল আছে, বিহু চাবলৈ ওলাইছো। কাকপথাৰ ডিৰাকত বিহু চাই আহো নহয়, বিহু মাৰি আহো। তো ময়ো মাৰিম, আপোনালোককো দেখুৱাম, চাই থাকক বিহু। পাই গলোহি বিহু। খালি মানে এটাই কথা মিছাকে কোৱা নিচিনা হল, আমি ডিয়াকত যোৱা কথা আছিলে, ডিয়াকত যাম বুলি কৈছিলে তৰাজনীয়াত। ডিয়াকত যোৱা নহল, এই কাকপথাৰ লাজুম গাঁৱতে হৈ গৈছে। এতিয়া লাজুম গাঁৱৰ বিহু খোলা বৰ্তমান পাই গৈছোহি। বাকীতো দেখিছে এইফালে এই কৰুণা ছাৰ, এই আমাৰ বিটু ছাৰ, এই আমাৰ এই চেনিয়াম ড্ৰাইভিং কৰি আছে। এইটো বৰ বেছি কৈ নাথাওঁ, হাই মাই কবাত দিলেগে হ'ল। হেল্ল' ৰাইজ, এতিয়া জিতুল দাই মোক কেমেৰামেন দিছে, এতিয়া পাছৰখিনি চাই থাকোঁ। পৰম্পৰাগতভাৱে মৰাণ সমাজত এইদৰে চলি আহিছে। আপোনালোকে দেখিছে মৰম লগা নাচনী এজনী আমাক চাকচনি দিলে। তো বলক এইবাৰ বিহু ষ্টাৰ্ট।
বিহু যি হৈ এবাৰ ছোৱালীজনী ঘৰত সেই চাকচনি দিয়া মৰম লগা ছোৱালীজনী ঘৰত এবাৰ মনে মনে ভিডিঅ' কৰিছোঁ তাৰমানে চুৰ কৰি মেলি ভিতৰত ধুনীয়াকৈ বহি আছোঁ চাই দামকৈ ইয়াতে ধুনীয়াকৈ চাহ পানী টানি খাম আৰু যাম বাকী চাই থাকক আৰু দেই বিহু যি চালং গালং ধুনীয়াকৈ বুজিছ নাই ছোৱালীজনী ঘৰত সেই চাহ পানী টানি খালংগৈ নক'বা এই আৰুনো কি আৰু চাহ পানী খুৱাই বহুত ইমান ধুনীয়াকে একদম চাহ পানী খুৱাই একদম এনেকুৱা ব্যৱহাৰ হ'ব লাগে বহুত ভাল লাগিলে মানে বহুতেই ভাল লাগিলে চাগে ছোৱালীকেইজনী বহুত মৰম লগা বহুত ধুনীয়া ভাল ব্যৱহাৰ কৰিলে ভাল লাগিলে এতিয়া তাৰপৰা গ'ল যে বিহু গালো সেই টাইমতহে জোচটো আছিলে সহজ পাবলৈ হ'ল আৰু এতিয়া ঘৰলৈ গৈ লওঁ আৰু থেংক ইউ বাই 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 নেক্সট বিহু চবকে দেখাম আকৌ দেই বাই 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 বাই